বন্ধুসকল গুড মৰ্নিং সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান আছোঁ মই উজনি অসম চিলাপথাৰত গতিকে আজি ভিডিঅ'টো বহুত স্পেচিয়েল হ'ব আৰু আজি আমি যাম অৰুণাচল প্ৰদেশ মায়দিয়া একদম বৰফৰ জেগাত একদম টুপি চুপি হাত মোজা চববিলাক মাৰি লৈছোঁ বিহত ঠাণ্ডা আৰু বহুত এক্সাইটেড হ'ব আজি ভিডিঅ'টো চ' সকলোলৈ পূৰা একদম লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰিব গতিকে এতিয়া আমি যাম অলপ পিছতে গতিকে একদম ৰাতিপুৱা এতিয়া বাজিছে 5:30 বাজিছে 5:30 বাজি গ'ল গতিকে গাড়ী পাবহি গতিকে এতিয়া আমি গৈ আছোঁ চ' ভিডিঅ'টো পূৰা সম্পূৰ্ণ চাব চবলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই উজনি অসম বহুত বছৰৰ মূৰত আহিছোঁ মানে মই একদম স্কুলত এক্সকাৰ্ছন আহিছোঁ তেতিয়া শিৱসাগৰ আহিছোঁ আৰু ধেমাজিত বহুত বছৰৰ মূৰত মোটামুটি 12 বছৰ মূৰত আহিছোঁ গতিকে এতিয়া যাবলৈ ওলাইছে একদম পূৰা ঠাণ্ডা ৰাতিপুৱাই 3:30 উঠিছোঁ গাড়ী চাৰি পাবহি একদম চিলাপথাৰ এইখন চিলাপথাৰ চাওক ভালকৈ আপোনাৰ দেখুৱাম মলাই যায় গতিকে চাই থাকিব পৰা একদম ভিডিঅ'টো লগত আছে এটা গতিকে চাই থাকিব বৰ্তমান আমি গৈ আছোঁ মায়দিয়া চাওক পূৰা একদম চাৰিওফালে কুঁৱলী আৰু এইখন হ'ল চাগে অৰুণাচল প্ৰদেশ আৰু আমি এয়া আহি পালোঁ অসমৰ লাষ্ট জোনাই আৰু সেয়া চাইডে অৰুণাচল প্ৰদেশ ইষ্ট চিয়াং বুলি কয় আৰু জোনাইৰ ইফালে কাষেদি যোনটো ৰাস্তা আছে পূৰা একদম বৰ্ডাৰৰ কাষে কাষে যাব লাগিব একদম পাছিঘাট হৈ কিনে আমি ৰয়িং হৈ কিনে অৰুণাচল প্ৰদেশ যাম গতিকে চাই থাকক কি ধুনীয়া একদম আহি পালোঁ আমি অৰুণাচল প্ৰদেশ বৰ্ডাৰ এয়াই হ'ল এইফালে অৰুণাচল প্ৰদেশ ইষ্ট চিয়াং ডিষ্ট্ৰিক্ট বুলি কয় ইফালে হ'ল অৰুণাচল প্ৰদেশ ইফালে ৰাস্তাটোত ইফালে আৰু ইফালে আমাৰ অসম এইবিলাক গৈ আছোঁ আৰু এয়া আমি গৈ আছোঁ বৰ্তমান অৰুণাচল আৰু চাওঁ ইফালে ঘৰবিলাক বা প্ৰথমবাৰ অৰুণাচল প্ৰদেশ এয়া চাই লওক ঘৰবিলাক আৰু চাংঘৰ ধুনীয়া একদম ৰাস্তা 6 এইফালে গান বাজি গৈ আছে এয়া চাই লওক আৰু এয়া আমি আহি পালোঁ অৰুণাচল প্ৰদেশৰ পাছিঘাট টাউন পাছিঘাট চিটি বুলি কয় খুব ধুনীয়া এখন টাউন চ' শুনি আছিলোঁ চ' আহি পালোঁ আমি পাছিঘাট আমি পাছিঘাট পাই গ'লোহি এয়া হ'ল পাছিঘাট অৰুণাচল প্ৰদেশত আৰু অলপ চাগে আছে কিবা কিবি চাব পাৰে আমি এতিয়া যাই আছোঁ আমি পূৰা মায়দিয়া আমি ইয়াত চাওক পূৰা একদম অৰুণাচল প্ৰদেশ এয়া আমি পাহাৰ পালোহি এতিয়া এয়া অৰুণাচল পাহাৰ মাই গড এইফালে আলু যায় এইফালে চাব পাৰে আলু বলেং পাৰ্নিং এইফালে যায় আৰু এইফালে আমি গৈছোঁ এইফালে মায়দিয়া আৰু গাইজ এয়া আমি পাই গ'লোহি চিয়াং নদী আৰু এইখন কয় ৰাণাঘাট ব্ৰিজ চাওক এইটো নদীটোৱে আমাৰ অসমত যায় ব্ৰহ্মপুত্ৰ বুলি কোৱা হয় অ' মাই গড দিছ ইজ দ্য হোৱাট এ ভিউ এইটোৱে চিয়াং নদী গাইজ চাব পাৰে পূৰা একদম কি ধুনীয়া নেচাৰ আৰু এয়া অৰুণাচলৰ কি জেগা মই নাজানো কিন্তু আমি কিবা এটা জেগাত আহি এনেকৈ ৰখিলোঁ আৰু কাষত একদম ধুনীয়া ধুনীয়া দোকান আছে আৰু কাষত চাওক কমলা টেঙা কলপাত দিয়া পিঠা গুড় একদম কল আছে চাব পাৰে আপোনালোকে এইবিলাক হ'ল ইয়াৰে দোকান আৰু এয়া কি ধুনীয়া একদম নেচাৰৰ যিখন গাড়ী লৈ আহিছোঁ আমি একদম শিলৰে নদী মানে অলপ পানী নাই আৰু এইফালে পাহাৰ চাওক একদম আমি গৈ আছোঁ বৰ্তমান ৰয়িঙৰ পৰা একদম মায়দিয়া আৰু লাহে লাহে আৰু বেছি ঠাণ্ডা পাই আছোঁ গতিকে এয়া আৰু এয়া আমি আহি এখন আকৌ নদী পালোঁ চাওক ইয়াত বহুত কেইখন নদীয়ে আছে আৰু খুব ধুনীয়া ধুনীয়া ৰাস্তা ব্ৰিজ পূৰা বঢ়িয়াকৈ বনাই থোৱা আছে নেচাৰটো চাওক পূৰা চিনাৰী কি ধুনীয়া গতিকে আমি যাই আছোঁ নেচাৰ চাওক আৰু ইফালে আমাৰ এটা হেৰি হ'ল গাড়ীখন আমাৰ চকাটো ফুটিল গাড়ীখন মাই গড নেচাৰ মই এতিয়া অলপ ৰখিছোঁ চাওক একদম জেগা আৰু এইফালে পাহাৰৰ অৰুণাচলৰ কমলা পালোঁ আৰু এখন দলং ইফালে গাড়ী আমি পূৰা ৰয়িং পাম বহুত ডাঙৰ ডাঙৰ আৰু এইখন আমি যোনখন ব্ৰিজত আমি যাই আছোঁ এইখনৰ নাম হ'ল দিবাং ৰিভাৰ ব্ৰিজ আৰু এইখন বহুত দীঘল 6.2 কিলোমিটাৰৰ অৰুণাচল চবতকৈ দীঘল দলং আৰু বহুত ডাঙৰ নদী এইটো চ' আমি যাই আছোঁ এই দলংখনেদি কিমান দীঘল আপোনালোকে চাব পাৰে এতিয়াও শেষে হোৱা নাই আহি আছোঁ আৰু আমি ব্ৰিজখন পাৰ কৰি আহি মানে ইমান ধুনীয়া ৰাস্তা চাব পাৰে আপোনালোকে ইমান মানে ফিনা ৰাস্তা এদি মানে একদম
চুপাৰ হৈ গ'লে কি স্পীডত চলে মজা ল'ব একদম ফৰেইন কাণ্ট্ৰি নিচিনা পাই চাওক কি ধুনীয়া মানে একদম নেচাৰ ঘৰ ইমান এটা নাই একদম পূৰা হাৱে আৰু ডাইৰেক্ট পূৰা এই ৰাস্তাটো একদম ৰয়িং উঠে গতিকে আমি পূৰা একদম প্ৰথম ইয়াৰ পিছতে আমি ৰয়িং পাম গতিকে পূৰা একদম যাই আছোঁ বৰ্তমান ফাইনেলি আমি আহি পাই গ'লো সি ৰয়িং এয়া অৰুণাচল প্ৰদেশৰ আৰু ইয়াৰ পৰা পূৰা একদম চিধাই গ'লে পাই যাম আমি মায়'দিয়া ৰয়িং আহি গ'লোঁ ৰয়িঙৰ এইখন মাৰ্কেট আৰু এইফালে ওপৰত লিখা হোৱা আছে মায়'দিয়া 54 কিলোমিটাৰ চ' বেছি দূৰ নাই আকৌ চ' একদম আমি ওপৰত উঠি আছোঁ এয়া ৰয়িং আমি পাৰ হ'লোহি গতিকে একদম পূৰা পাহাৰত উঠি আছোঁ একদম ওপৰত যাই আছোঁ আৰু ফাৰ্ষ্ট টাইম স্ন' দেখাম চ' পূৰা একদম এক্সাইটেড চ' পূৰা একদম চাই থাকিব আৰু ইয়াত চাইনবোৰ্ডত লেখা আছে ৱেলকাম টু মায়'দিয়া পাছ চাগে ইয়াৰ পৰাই মায়'দিয়া পাছ আৰম্ভ হয় অলপ দূৰ আছে নোহোৱা নহয় চ' অলপ যাব লাগিব ইয়াত চেকিং চলি আছে পুলিচ চেকিং হৈছে পূৰা পাছ বনাই আহিব লাগিব নগ'ললৈ ইয়াতে ৱাৰ্ণিং দিছে আৰু ইয়াতে বনাব লাগিব চাওক কি লিখা আছে আৰু এতিয়া আমি যাইছোঁ ইয়াৰ পৰা মায়'দিয়া লুক এট দ্য ভিউ লুক এট দ্য ভিউ চ' গাইজ চাওক কি ধুনীয়া একদম ৰাস্তা ঘাট আৰু আমি যাই আছোঁ বৰ্তমান মায়'দিয়া ফাৰ্ষ্ট টাইম আৰু খুবেই এটা ভাল লাগি আছে চবৰে ৰাস্তাঘাট একদম সুন্দৰ অৰুণাচলৰ ৰাস্তা আৰু এইখন এখন আৰু এখন দলং পালোঁ চাওক এখন ব্ৰিজ এখন কি সুন্দৰ ব্ৰিজ আৰু চাওক ৰাস্তা ভিউ চাওক অ' মাই গড দিছ ইজ ভিউ আৰু ইয়াত হোটেল আছে চাওক আৰু হোটেল এইবিলাক চাওক ঘৰবিলাক কি ধুনীয়া আৰু এইটো এটা নদী দেখিবলৈ পাইছে কি ধুনীয়া সুন্দৰ নদী একদম আহিছোঁ কিন্তু অৰুণাচল প্ৰদেশ এয়াই খুব ধুনীয়া সুন্দৰ এইফালে পূৰা একদম চাওক ভিউ আৰু এইটো ঘৰ দেখিবলৈ পাইছে মজা এইফালে আছে কমলা টেঙা বাগান এইবিলাক চাব পাৰে একদম কমলা টেঙা বাগান পূৰা ইমান ওখ মানে আৰু আমি যাই আছোঁ ওপৰত একদম চাওক কি ওখ এইখিনি চাওক একদম বাপৰে ওখ এই তাৰে পৰা পল্লি মানে একো এটা বস্তু বিচাৰি নাপাব হাৰাটো বাদে দিয়ক একো বিচাৰি নাপাব বাপৰে চাব এইবাৰে কি ওখ এখিনি ডেঞ্জাৰাছ ইমান ওপৰত আছোঁ চাওক হয় মোবাইলত ইমান মানে জাষ্টিফাই নকৰে কেপচাৰো নহয় কিন্তু ডেঞ্জাৰাছ ইবাৰে ডেঞ্জাৰাছ ৰাস্তা কোনো ৰেলিং নাই সৰু ৰাস্তা ইবাৰে ইফালে আহি আমাৰ মানে ছিংগুল ৰাস্তা হৈ গ'ল চ' ইফালে পৰা গাড়ী আহিলে অলপ জটিল হয় পূৰা ৰখি দিব লাগে পূৰা একদম মানে কাষত ৰেলিঙো নাই চ' বিৰাট অলপ ভয়ানক ৰাস্তা দিব লাগে বিৰাট গতিকে লাহে লাহে যাব লাগিব একদম আহি আমি এখন গাঁও পালোঁ কিন্তু ইয়াত গাঁওখনত একো নাই অনলি মেগী আছে আৰু বহুত দাম তাত নাই আৰু এইখন গাঁওখনৰ নাম টিৱাৰী ভিলেজ গতিকে এইখন গাঁও চাব পাৰে ধুনীয়া চাওক এতিয়া যাই আছোঁ আৰু আমি জুই পুৱাই মেগী খাই আছোঁ মেগী আৰু ডিমা খাই ল'লোঁ আৰু এতিয়া ইয়াৰ পৰা বেছি দূৰ নহয় মোটামুটি 45 ঘণ্টাও লাগিব পাৰে তাৰপৰা একদম স্ন' হৈ আছে বহুত দেৰিও হ'ল আহোঁতে কাৰণ আগত বোলে একো নাই স্ন' গতিকে এতিয়া গাড়ী দিছোঁ আৰু যাওঁ আৰু গাইজ ফাইনেলি আমি আহি বৰফৰ পাহাৰ দেখা পাই গ'লোঁ আৰু সেয়া দেখিবলৈ পাইছে একদম পূৰা বৰফ ফাইনেলি দেখা পাই গ'লোঁ স্ন'ৰ পাহাৰ আৰু পূৰা একদম আমি যাই আছোঁ এই ৰাস্তাৰে সৰু ৰাস্তাৰে গতিকে অলপ পিছতে আমি পাই যাম গতিকে চাই থাকিব guys finally snowfall oh my god so guys so ঠান্ডা oh my god ঠান্ডা এই বল একদম স্নো
guys. Oh, this is ice. Oh my god. It's thunder. My god. কেনেকুৱা? মজা মায়োদিয়া এয়া খুব ধুনীয়া একদম লাগিছে পুৰা নাজাৰা আৰু অলপ আমি আগত যাই আছোঁ পুৰা ইফালে স্ন' পুৰা একদম আমাৰ মহামাহী আছে This is Mayodia. What a beauty of our art. What a beauty. Gari mein rukhi thoi dise. Sok. This is pura Manali vibes. Man moja lagise. Question hoy. Best. Mane best boli koiso. Pale sa amar zoom photo tuli ase. Guys pura ahi golo ami dia aru kenokwa lage video tu jonabo. So ekdom like comment share subscribe kori dibo. Yeah. यही है मायोडिया वाव চাবলৈ মন যায় কিন্তু 3টা বাজি গ'ল একদম ইনা নাই 3টা বজা নাই 3টা বাজিব চাকপুৰ ভিউ পুৰা একদম বেনালি ভাইবস এ আমাৰ নৰ্থ ইষ্ট এ আমাৰ অৰুণাচল হোৱাট এ ভিউ গাইজ হোৱাট এ ভিউ মাই গড এয়াই হল আর নর্থ ইস্ট অরুণাচল মায়োদিয়া আহক আপনালোকে এবাৰ হলেও মানালিত যাব লগা নাই আহক আমাৰ নর্থ ইস্ট মায়োদিয়ালৈ খুব ধুনীয়া জেগা চাওক দিস ইজ হেভেন দিস ইজ স্টানিং দিস ইজ বিউটি খুব ভাল লাগিল আহি সো মায়োদিয়াৰ পৰা বাই বাই সো এটা উভতি আছোঁ পুৰা একদম ঘৰলৈকে বাই বাই এইটো আমি গৈ আছোঁ পুৰা একদম উভতি আছোঁ ঘৰলৈ চাওক পুৰা একদম বোলে ছানছেট ফাইনেলি আহি পালোঁ আমি আৰু এতিয়া আমি ঘৰ যাই উভতি আছোঁ গতিকে সকলোকে ভাল লাগিল বহুত যায় মায়োদিয়া যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' এনেকুৱা ভিডিঅ' লগ পাম টিল দেন টাটা বাই বাই